নমস্কাৰ। মহানুভৱতাৰ এক নতুন খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমি গুৰুত্বপূৰ্ণ ভিটামিন এটাৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ, আৰু সেই ভিটামিনটো হৈছে ভিটামিন ই। ভিটামিন ই আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। শৰীৰ স্বাস্থ্যৱান ৰখা আৰু ছাল, চুলি আৰু পেশী গঠনত এই ভিটামিনৰ ভূমিকা আছে। ভিটামিন ই ছালৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিটামিন ইত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যি আমাৰ ছালক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। এই ভিটামিনে ছাল গঠনত সহায় কৰে। ভিটামিন ইয়ে ছালৰ কোলাজেনৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। সেইকাৰণে বৃদ্ধ বয়সৰ লক্ষণবোৰ বহুদিনৰ পিছত আহে। ভিটামিন ইয়ে মূৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু চুলিৰ পুষ্টি প্ৰদান কৰে। একে সময়তে চুলিবোৰৰ গুৰিৰ পৰা শক্তিশালী কৰে। যদি ভিটামিন ইৰ অভাৱ হয়, হাড়, দাঁত ভংগু হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ'লে শৰীৰত পৰ্যাপ্ত পুষ্টি নাপায়। ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস হয়। সেয়েহে প্ৰথমে দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক। বিভিন্ন খাদ্য যেনে চীনাবাদাম, আখৰোট, বাদাম, বনস্পতিৰ তেল, পনীৰ, কুহুম, ঘেঁহু, চয়াবিন আৰু সূৰ্যমুখী তেল আদি হৈছে ই ভিটামিনৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে সেউজীয়া শাক-পাচলিতো ই ভিটামিন যথেষ্ট পৰিমাণৰ পোৱা যায়। যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, তেওঁলোকে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহত ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহু লোকে প্ৰয়োজনতকৈ কম তেল খায়, আৰু তেওঁলোকৰ ক্ষেত্ৰত ই ভিটামিনৰ অভাৱ ঘটাৰ আশংকা থাকে। পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো অংশৰ ভাৰসাম্য নোহোৱা যেন হোৱা, সঠিকভাৱে খোজকাঢ়িব নোৱাৰা আদি হৈছে ই ভিটামিনৰ অভাৱত দেখা দিব পৰা সাধাৰণ লক্ষণ। ইয়াৰ বাহিৰেও যদি জ্বৰ, চৰ্দি, কাহ আদি সঘনাই হৈ থাকে, শৰীৰৰ বিভিন্ন অংশত বিষ আদি হৈ থাকে, তেন্তে ই ভিটামিনৰ অভাৱ হোৱা বুলি ধৰিব পৰা যায়। ভিটামিন ই চকুৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ অভাৱৰ ফলত ৰেটিনাত সমস্যা হ'ব পাৰে। ফলস্বৰূপে দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব পাৰে। বহু লোকৰ স্নায়ুৰ বিভিন্ন সমস্যা যেনে ডিঙিত পেশীৰ বিষ হ'ব পাৰে। সেয়ে যদি আপোনাৰ এনে সমস্যাই দেখা দিয়ে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। ভিটামিন ইয়ে আমাক শৰীৰক পুষ্টি প্ৰদান কৰে। সেয়েহে আমাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য ৰাখিব লাগে। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি অধিককৈ খাব লাগে। ভিটামিন ইৰ অভাৱ পূৰণ কৰিবলৈ ভিটামিন ইৰ ব্যৱহাৰ কৰা হয়। এইটো অতি অসাধাৰণ যদিও সংক্ৰমণৰ সম্ভাৱনা থকা লোকৰ লগতে অতি কম ওজনৰ শিশুৰ ক্ষেত্ৰতো ভিটামিন ই কম হোৱা দেখা যায়। ইমান সময় আমাৰ ভিডিঅ'খিনি চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।